নমস্কাৰ প্ৰিয় দৰ্শক, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো খবৰ শুনিলে আপুনি ভাঙি পৰিব। এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল জনপ্ৰিয় আকাশদ্বীপ লগত 4জন যুৱক। তেওঁলোকৰ মৃত্যুত ভাগি পৰিছে অঞ্চলবাসীৰ লগতে ৰাজ্যবাসীও। ঘটনাৰ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, ঘটনাৰ স্থান শোণিতপুৰ। একেলগে থিতাতে মৃত্যু 5জন বন্ধুৰ। নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে 5জনৰ জীৱন। ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল 5জন সুঠাম যুৱকৰ। শোণিতপুৰত এক অতি মৰ্মান্তিক দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰিল তীব্ৰবেগী ছুইফ্ট ডিজাৰ বাহন। নিশা প্ৰায় 1মান বজাত শোণিতপুৰ বালিপাৰাত মিট চাপ্লাইত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। নিহত লোককেইজনৰ নাম দীপেন বৰা, বিদ্যুৎ নাথ, ভাইকন পতংগীয়া, আকাশদ্বীপ বৰা, বিশ্বজিৎ ওৰফে নিকু। দুৰ্ঘটনাগ্ৰস্ত ছুইফ্টখনৰ নাম্বাৰ AS12R2115। পুনৰবাৰ কৈছোঁ, নাম্বাৰটো AS12R2115। ইতিমধ্যে জানিবলৈ পোৱা গৈছে অভিশপ্ত ছুইফ্ট ডিজাৰ বাহনখন বালিপৰাৰ পৰা তেজপুৰ অভিমুখে ৰাওনা হৈছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সঁচাকৈ জীৱন কচুপাতৰ পানী, দুদিনীয়া জীৱন। সেয়েহে আমাৰ চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক যান বাহন নিয়ন্ত্ৰণ কৰি চলাবলৈ অনুৰোধ জনালোঁ। ব্যুৰো ৰিপৰ্ট, অনুৰোধ অসম।